হা নমস্কাৰ। আজি দেওবাৰ নহয়, হ'লেও আন্দোলনৰ থলীত আছোঁ। নিজৰ আন্দোলন নহয়, ভণ্টি এগৰাকী আন্দোলন কৰি আছে বহুত দিনৰ পৰা চাই আছোঁ। লগ পামকৈ লগ পোৱা নাই। ছোৱালী হৈ পেলাই এটা বেলেগ ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে। বিৰাটেই ভাল লাগিছে। যুৱ সমাজে আজিকালি কাম কৰিবলৈ এনেকৈ আগবাঢ়ি অহাৰ কাৰণে ভণ্টিজনীৰ লগত মই চিনাকি কৰি দিব বিচাৰোঁ। ভণ্টি, তোমাৰ নাম কোৱা? এইফালে চাই কৈ যোৱা, ঘৰৰ কথা চব কৈ যোৱা। আৰু কেনেকুৱা ৰেছপন্স কেনেকুৱা পাইছা? ঠিকে আছে মানুহৰ ৰেছপন্স? আৰু এতিয়া ধৰা তুমি ছোৱালী হৈ পেলাই কৰিছা কাৰণে আমি আহিছোঁ। ম'ম'টো চবেই বিকি থাকে, হয় নাই? আন্দোলনকাৰী হয়, আপোনালোকো আহিব, ছোৱালীজনীক উৎসাহ দিব। গীতাৰ্থী পইণ্টতে থাকে, গীতাৰ্থী স্কুলৰ মুখতে। আৰু ম'ম'ও খুব সুন্দৰ হৈছে খাবলৈ। আৰু তোমাৰ পঢ়া শুনা কি কৰিলা এই বিষয়ে কোৱা? হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। হাই ছেকেণ্ডেৰী পাছ কৰি BMUS কৰিলোঁ। BMUS কৰা কমপ্লিট নহ'ল মানে, দেউতা ঢুকাই গ'ল। এক্সিডেণ্টত তেতিয়া মেডিকেলত আছিলোঁগৈ। মেডিকেলত থাকোঁতে মানে পৰীক্ষা দিবলৈ নাপালোঁ। মই গানৰ মেজৰ লৈছিলোঁ, হ'লে গানো গাওঁ। গানো গোৱা নেকি? তেন্তে আমি প্ৰগ্ৰেম পাতিম, গান গাব লাগিব। খালি আমাৰ ৰাজপথতে হ'ব, আমি ৰাজপথৰ আন্দোলন কৰোঁ, দেখুৱাম বাৰু। আৰু আহিব, ভণ্টিজনীক অলপ সহায় সহযোগ কৰিব, উৎসাহ দিব। আৰু যুৱ সমাজে এনেকৈ কাম কৰিবলৈ আগবাঢ়ি অহাটো আমাৰ কাৰণে বিৰাটেই ভাল খবৰ। আন্দোলন চলি থাকিব অসমৰ চুকে কোণে, কৰ্ম সংস্কৃতি আন্দোলন। আৰু আপোনালোকেও চাই থাকিব, আগবাঢ়ি আহি থাকিব। আৰু ভাস্কৰ, কেনেকুৱা পালে ম'ম' খাই? ম'ম' খুব ধুনীয়া হৈছে, চুপটো একদম আল্টিমেট, ভাল লাগিছে মানে। নিজে মুখে মাতিব নোৱাৰা হৈ গৈছে ম'ম' খাই। কেনেকুৱা পাইছা ম'ম'টো খাই? ধুনীয়া হৈছে, একদম টেষ্টি। তোমালোকে কেনেকুৱা পালা ম'ম'টো খাই? চাইজটো ডাঙৰ, এতিয়া চুপটো টেষ্ট কৰি ম'ম'টো ভাল লাগিলে। ম'ম'টো মানে মিলি গৈছে আৰু। আজি সোমবাৰটো, আজি একদম মন্দিৰৰ ভিতৰতো দিবলৈ পাইছোঁ। তুমি লওঁ নালাগে, খাই দে খাই ল। ফটো হৈছে আজি অলপ, ফটো অজস্ৰ হৈছে আজি। হা আজি ফটো অজস্ৰ হৈছে। কেইদিনমান দিব বুলি কৈছে, লৈ পেলাই খাই ল।